মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৱগঠিত মন্ত্ৰীসভাত পাৰ্বত্য জিলাৰ এজনকো বিধায়কক অন্তৰ্ভুক্ত নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া KSYC আৰু KFA। কাৰ্বি আংলঙত নগৰ তথা চহৰ অঞ্চলত সান্ধ্য আইনৰ প্ৰভাৱ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নৱগঠিত মন্ত্ৰীসভাত পাৰ্বত্য জিলাৰ 5 বিধায়কৰ মাজত এজনেও স্থান নোপোৱাক লৈ জিলাখনৰ বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। এনে সময়তে কাৰ্বি জাতীয় সংগঠন KSYC আৰু KFAৰ নেতৃত্বেও এই পৰিপ্ৰেক্ষিতত আয়োজন কৰা সংবাদ মেলত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। 2 মে'ত নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছতে সকলো মহলত তীব্ৰ চৰ্চিত হৈছিল এইবাৰ HAT তথা পাৰ্বত্য উন্নয়ন বিভাগটো পাৰ্বত্য জিলা 3খনৰ 5 বিধায়কৰ মাজত কোনে লাভ কৰিব মন্ত্ৰী পদ। কিন্তু এই সকলোবোৰ কল্পনাক নস্যাৎ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন মন্ত্ৰীসভাত দেখা পোৱা নগল পাহাৰৰ এজনো বিধায়কৰ মুখ। Kabinet long adim abidat ason mandat. Basi nilitung la press meet pet kacuni kang tung magala pulo. Nilitung karbiang long angbong a candidate tung efficient kandidat ma. Isi karju kang tung magala pulo. Itu mak MLA tung efficient kandidat ma. Mai tung state politics long itu idim abidat lo ma. Usi nili karju kang tung basi nilitung kacuni kala pulo. Prabjin pen Ilitum Inglong aso MLA Phan HAD তেনে পৰিস্থিতিত দেওবাৰে টিপুত আয়োজিত KSYC KFA সংবাদ মেলত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সংবাদ মেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যিহেতু পাৰ্বত্য জিলাৰ সুখ দুখ অভাৱ অভিযোগৰ বিষয়ে পাৰ্বত্য জিলাৰ বিধায়ক এজনেহে বেছি বুজি পাব জিলাৰ অন্যান্য বিধায়ককৈ। জিলাকেইখনৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত সেয়েহে পূব তথা পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও 5 বিধায়কৰ মাজত এজনক অন্তত পাৰ্বত্য উন্নয়ন বিভাগটো ন্যস্ত কৰিবৰ বাবে দাবী তোলে সংগঠন দুটিৰ নেতৃত্বই। নিউজ ডেস্ক ৰিপৰ্ট নিউজ। কোভিডৰ ভয়াৱহতাৰ প্ৰতিৰোধ কৰিবলৈ জাৰি কৰা নতুন চৰকাৰী নিৰ্দেশনা অনুসৰি দেওবাৰ দিনৰ পৰা সমগ্ৰ ৰাজ্যত 11 বজাৰ লগে লগে দোকান পোহাৰ বন্ধ কৰি দিয়াৰ লগতে 12 বজাৰ পৰা বলবৎ কৰা হৈছে সান্ধ্য আইন। কোভিডৰ ভয়াৱহতাৰ প্ৰতিৰোধ কৰিবলৈ জাৰি কৰা নতুন চৰকাৰী নিৰ্দেশ অনুসৰি দেওবাৰ দিনৰ পৰা সমগ্ৰ ৰাজ্যত 11 বজাৰ লগে লগে দোকান পোহাৰ বন্ধ কৰি দিয়াৰ লগতে 12 বজাৰ পৰা বলবৎ কৰা হৈছে সান্ধ্য আইন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলঙতো সান্ধ্য আইনৰ প্ৰভাৱ দেখিবলৈ পোৱা গ'ল। এই দৃশ্য ডকমকা নগৰৰ 11 বজাৰ লগে লগে স্তব্ধ হৈ পৰিল কাৰ্বি পাহাৰৰ 36 নং ৰাজপথ। বকুলেঘাটৰ পৰা ৰাজু কাঠাৰ ৰিপৰ্ট নিউজ। কাৰ্বি আংলং জিলাত বিশেষকৈ পূব কাৰ্বি আংলং জিলাত ভয়াৱহ হৈ উঠিছে কভিড পৰিস্থিতি। কাৰ্বি আংলং জিলাত বিশেষকৈ পূব কাৰ্বি আংলং জিলাত ভয়াৱহ হৈ উঠিছে কভিড পৰিস্থিতি। জিলাখনৰ নগৰ তথা চহৰ অঞ্চলৰ লোকে ধৰি গাঁৱে ভূঞে বৃদ্ধি পাইছে কভিড আক্ৰান্তৰ সংখ্যা। যোৱাকালি দিনটোতে কভিডত মৃত্যু হয় 5 গৰাকী কভিড ৰোগী। তেওঁলোক হ'ল দিলাই কাছে তেৰনপি, বকলিয়াৰ সঞ্জয় চৌহান আৰু বোকাজান চন্দ্ৰপুৰৰ শেফালী দত্ত, কৌশলা দেৱী আৰু কৌশিলা ৰায়। নিউজ ডেস্ক ৰিপৰ্ট নিউজ। সময়সূচী বাণিজ্যিক বিৰতিৰ। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Chola lah pok cukor jinjin tenang nak.
Igar koy, bong manay, bang sarak thani pok chokorong. Kopi po na bong. Pipolote. Igar koy ni pok chokorelo ti men, duway nang nang bidam thani chichakon elo. Ajo porto lo ke bong. Pharmacy jingkira po bunan ke. Dam lang no hi kilong beng puji mini. Pok chokor do nang pidun tha. Lada ke tok 24/7 open pu. Zero anteng puduman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum Alon Medical Store ke 24/7 ingpu ponlo. Lahenlo Alon Medical Store, Ijeng Si Karbiang Bongpen Kang Pucheng Pharmacy. Labangso Pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kelong le adawai nang li order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame humrig non. Anso se kachini jiaphan abiar kipia number along humrig tame. পিছৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং জিলাৰ ভিতৰত ফাইন আৰ্টছত যথেষ্ট সুনাম থকা শিল্পী বাপুৰাম টেমুং আৰু নাই তেখেতৰ আত্মীয় স্বজনৰ লগতে তেখেতৰ শত সহস্ৰ গুণমুগ্ধসকলক ইহ সংসাৰত এৰি থৈ শনিবাৰে মৃত্যুক সাৱটি লয় কাৰ্বি আংলং জিলাৰ ভিতৰত ফাইন আৰ্টছত যথেষ্ট সুনাম থকা শিল্পী বাপুৰাম টেমুং আৰু নাই তেখেতৰ আত্মীয় স্বজনৰ লগতে তেখেতৰ শত সহস্ৰ গুণমুগ্ধসকলক ইহ সংসাৰত এৰি থৈ শনিবাৰে মৃত্যুক সাৱটি লয় শিল্পীগৰাকী KAMA আৰু KAFCৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা বাপুৰাম টেমুং তাৰাবাছাৰ চকুম তকবিৰ গাঁৱৰ নিবাসী তেখেতৰ অকাল মৃত্যুত কাৰ্বি আংলংবাসী ৰাইজে হেৰুৱালে এগৰাকী প্ৰতিভাৱান শিল্পীক কাট নিউজ তৰফৰ পৰাও বাপুৰাম টেমুঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেশী আত্মাৰ সদগতিৰ প্ৰাৰ্থনা কৰিলোঁ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ চৰকাৰৰ নানান লোভীয়া আঁচনিৰ পৰা বঞ্চিত ৰাইজে একমাত্ৰ আশা ভৰসাৰ থল বৰষুণ বিগত বহুকেইটা দিনৰ পিছত সম্প্ৰতি নেৰানেপেৰা এজাক বৰষুণত আনন্দত আত্মহাৰা হৈছে নিলিপ সমষ্টিৰ দুখীয়া কৃষক ৰাইজ মাৰ্চ এপ্ৰিল অহাৰ লগে লগে খেতি কাৰ্যৰ বাবে সাধাৰণতে সাজু হয় কৃষক বিশেষকৈ জুমতলিৰ খেতিয়কৰ বাবে এপ্ৰিল মে মাহটো বৰষুণ বৰ দৰকাৰী বিগত দিনকেইটাত অতিপাত খৰাং বতৰৰ পিছত এয়া এজাক নেৰানেপেৰা বৰষুণ এসোপা আশা কঢ়িয়াই অনা বৰষুণত নৈ বিল জান জুৰি ভৰি উঠিব খোৱা পানীৰ অভাৱত হাহাকাৰ লোকসকলে সংগ্ৰহ কৰিব পাৰিব খোৱা পানী আনহাতে কেৱল বৰষুণৰ ওপৰত নিৰ্ভৰশীল এই অঞ্চলটোৰ ৰাইজে খোৱা পানীৰ সমস্যাৰ স্থায়ী সমাধান বিচাৰিছে কাৰ্বি সাহিত্য পৰিষদৰ CM তুলিৰাম ৰংখাং নেতৃত্বাধীন বিজেপি চৰকাৰৰ পৰা কৈলামাটিৰ পৰা পিতৰ টেনৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ